নমস্কাৰ। হাই বন্ধুসকল, আশা কৰোঁ সকলোৱে ভালে আছে। আজি বহুত দিনৰ মূৰত লাইভত আহিলোঁ। হয়তো ৰাতি হৈছে বহুত ঠাণ্ডা। কাকো দেখা নাই এতিয়ালৈকে। মোৰ চাউণ্ডটো ক্লিয়াৰ আছেনে বাৰু? এবাৰ কৈ দিলে ভাল আছিল। হয়, কমেণ্ট কৰিব। আজি আপোনালোকে ৬,০০০ ছাবস্ক্ৰাইবাৰে মোক ছাবস্ক্ৰাইব কৰিছে। মই সকলোকে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আগলৈ আপোনালোকে এনেকৈ হয়তো ছাপোৰ্ট কৰি থাকিব। ময়ো সাহস পাম আগবাঢ়ি যাবলৈ, বা আপোনালোকে যিখিনি মোক হয়তো সহায় সহযোগিতা কৰিছে, যিখিনি মোক আপোনালোকে ছাপোৰ্ট কৰিছে, মই আপোনালোকক সকলোকে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিলকিছ খাতুন, হাই, হেল্ল', ক্লিয়াৰ, থেংক ইউ। হয়তো মই ভাবিছিলোঁ চাউণ্ডটো ঠিকেই নাই। এজনে আকৌ ফোন কৰিলে। হয়, এজনে ফোন কৰিছিলে। তো মই সেইটো কথাকে মই ক'ব আহিছোঁ যে আপোনালোকে যিখিনি মোক সহায় কৰিছে বা যিখিনি মোক ছাপোৰ্ট কৰিছে, মই আপোনালোকক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মাজত মই বহুত দিন গীত দিব পৰা নাই। হয়তো মই কেইটামান মোৰ অলপ প্ৰগ্ৰামো আছিল, আৰু নিজৰ অলপ বেলেগ কিবা অসুবিধা আছিল। কিবা অসুবিধাৰ কাৰণে দিব পৰা নাই। বিলকিছ খাতুন, হেল্ল', হাই। দাদা এটা গান কওক। হয়তো আজি মই গান গাবলৈ অহা নাই। ঠিক আছে, মই তথাপিও এটি গাই দিম বাৰু। একো লোৱা নাই কিন্তু দেই, মই এনেই গাই দিম। গীতটি মই এবাৰ গাইছিলোঁ, কিন্তু হয়তো মই গীতটি ডিলিট কৰিব লগা হ'ল। মানে গীতটি নতুনকৈ ওলাইছিল মাত্ৰ, তো সেইকাৰণে মই তেওঁলোকৰ অলপ অসুবিধা হয়, বা সেইটো মোৰো এটা ভুল হৈছিল। সোনকালে হয়তো কৰিব নালাগিছিল, সেইটো কাৰণে মই হয়তো ডিলিট কৰি দিছোঁ। তো সেইটো গীতটো মই আজি এনেই অলপ গুণগুণাই দিম। ও হো ও
जेंना जेंसिजों नाख्रेबजाना आंदि बे जिउआ आखुल गैयै हिन्जावजों न' सिङाव थानायनिख्रुइबो उखुम सायावसो थानाया गाहामसिन नानज्लाय सुलि हिन्जावजों न' सिङाव थानायनिख्रुइबो उखुम सायावसो थानाया गाहामसिन जेब्लायबो सुख गैया ना बेदरजों रद' रद' मोनजाब्लाबो गोजोननाय गैया जेब्लायबो सुख गैया ना बेदरजों रद' रद' मोनजाब्लाबो गोजोननाय गैया आखुल गैयै हिन्जावजों न' सिङाव थानायनिख्रुइबो उखुम सायावसो थानाया गाहामसिन थेंक इउ মই হয়তো দুই একদিনত মই আৰু মিউজিক লৈ কেনে লাইভত আহিবলৈ চেষ্টা কৰিম আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ এই কাৰণে আপোনালোকে যিখিনি মোক আগবঢ়াই লৈ গৈছে আজি মোৰ ৬,০০০ ছাবস্ক্ৰাইব হৈছে মই আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আগলৈ এনেকৈ আপোনালোকে মোক আগবঢ়াই লৈ যাব বুলি আশা ৰাখিছোঁ আজিলৈ ইমানতে সামৰিছোঁ ধন্যবাদ শুভৰাত্ৰি